So hey guys, welcome back to my channel again. तो এতিয়া ওলাই যাওঁ এনে তানিশাই মানে মাতিছে এইটো ক'ত এক্সপো আছে হেনো বোলে কিবা ফুড আৰু ট্ৰেড এক্সপো নে কিবা এক্সপো আছে তো যাওঁ তাই ক'ত কিবা কলেজৰ প্ৰজেক্ট দিছিলে তো তাইৰ লগৰ ছোৱালীজনী দোকানত প্ৰজেক্টটো বনাই আছে তো তাইক প্ৰথম ঘৰত যাব লাগিব ঘৰত প্ৰজেক্ট থৈ মেলি আকৌ তাই ওলাব এতিয়া ফাৰ্ষ্ট ঘৰৰ পৰা ওলাই যাওঁ ধুনীয়াকৈ সন্ধিয়া হ'বই আৰু এতিয়া কেইটা বাজিলে 5টা বাজিব হ'ল গৰুকেইটা আহিলে মানে ভয় লাগি যায় মানে গমেই নাপাওঁ মানে পটককৈ মানে সিহঁতি সিফালে যায় নে ইফালে যায় সিহঁতি নিজে গম নাপায় ডাইৰেক্ট মানে আগত সোমাই দিয়েহি গৰমো লাগে ঠাণ্ডাও লাগে আকৌ ওলাই আহিলে হাফ স্পৰ্টিং নিপিন্ধিলে আকৌ গৰম কি কয় ফুল স্পৰ্টিং বা কিবা পিন্ধিলে আকৌ গৰম লাগে হাফ পিন্ধি আহিলেও আকৌ ঠাণ্ডা লাগে দিনটো গৰমে হৈ থাকে গধূলি টাইমত অলপমান ঠাণ্ডা লাগে মানে ইমান ঠাণ্ডা নাই তথাপিতো হাফ স্পৰ্টিং দি চলি যায় মানে ধুনীয়াকৈ ইভিনিঙত মানে কিবা এটা ভাল লাগে মানে ওলালে এনেকৈ চালিয়াকৈ এইটো এক্সপোটো মলীয়াবাৰী পিনে আছে ডিগবৈতে আছে মলীয়াবাৰী মানে ডিগবৈ যোনফালে বামুণপুৰ চাইডে আছে মলীয়াবাৰী মানে মলীয়াবাৰী বিহুতলী তাতে মানে এইটো এক্সপোটো হৈ আছে তো কি হৈছে কি নাই হয় এনেই চাই আহোঁ এণ্টৰকটোত মানে হেজাৰ্ট লাইট আগৰ পৰা লাগিয়ে থাকে পূৰা ধুনীয়াকৈ ভাবিছোঁ বাইকতো হেজাৰ্ট লাইট লগাওঁ এতিয়া ভাল লাগে মানে থাকে ন অপশ্যন যেনেকৈ দুটা একেলগত জ্বলে বা এবাৰ এফালে টিপ টিপ কৰি থাকে মানে সেইটো কাৰণেও ভাল লাগে হেজাৰ্ট লাইট আগফালে মোৰ পাম্পটো কম আছে হাৱাটো মাৰিব আছে চেক কৰাব আছে হয়তো চেক কৰাই ল'ব লাগিব চাগে আজি তেলটো ভৰাই ল'ব লাগিব ধুনীয়াকৈ তাৰপিছত তো তাই অলপ আগতে আছে তাৰ পৰা পিক আপটো কৰিব লাগিব আৰু ধুনীয়াকৈ তাই ঘৰত প্ৰথম যাব লাগিব ঘৰত কাপোৰ চেঞ্জ কৰিব চাগে মোৰ মতে সেইটো গম নাপাওঁ বাট তাই প্ৰজেক্ট আছে তো প্ৰজেক্টটো দি দিব ঘৰত মানে থৈ দিব তাৰপিছত ধুনীয়াকৈ ওলাই আহিব সেইটো লগাই ল'লে ভাল আকৌ তো ইয়াৰ পৰাই উঠাই ল'লোঁ এতিয়া আকৌ ঘৰ যাব লাগিব ঘৰ যাবা নেকি তো ঘৰ যাব নালাগে মানে তো বিহুতলী পাই গ'লোহি বাইকখনতে পাৰ্কিং কৰি যাওঁ ডাঙৰকৈ বহিছে তো এইবোৰ কিতাপ বহিছে কিতাপ লৈ লওঁ লৈ লোৱা এই লৈ লোৱা এডাল ল'লোঁ মনষ্টাৰ এনাৰ্জি এডাল আগৰ পৰা আছিলে তো এডাল ল'লোঁ তো কিবা আকৌ পইচা লৈ আকৌ আহিব বোলে কিবা পচন্দ হ'ল বোলে তো ঘৰৰ পৰা আহেগৈ তো যাওঁ ঘৰৰ পৰা আহি লওঁ তাৰপৰা আকৌ সোমাম ইয়াত আনিম তো টাইম এতিয়া হৈ আছে 5:43 তো তাই ঘৰত গৈছে ওলাই আহিব লাগে তো মই ভিতৰত নাই যোৱা বাৰু বাহিৰতে ৰখি আছোঁ য'ত আহি যাব ক'লোঁ তো তাই আহি আছে মই বাহিৰতে ৰখি আছোঁ ধুনীয়াকৈ কিবা চুলিটো বান্ধিব আৰু কি কৰিব বুলি কৈছে তো সেইটো কৰি আহক
তো তাইক উঠাই ল'লোঁ এতিয়া সেইকেইটা মানে ইমান ওখ মানে গোটেই হেৰি হৈ থাকে মানে ভালকৈ উঠাবই নোৱাৰি মানে ইমান ওখ মানে ট্ৰেইন পাতি হয় তো ইয়াৰ পৰা উঠাওঁতে মানে বহুত টাইম লাগি যায় পূৰা ওখ মানে মাটিটো দিব লাগে ধুনীয়াকৈ মাটিটো ভালকৈ নাই ওখ হৈ আছে পূৰা জেগাটো মানে তো GoPro Hero এইটো নাইট ভিউ কেনেকুৱা আহিছে গম নাপাওঁ বাট আমাৰ ইয়াত ষ্ট্ৰীট লাইট আছে বাৰু তেনেকুৱা বিশেষকৈ ইমান আন্ধাৰ হৈ নাযায় বাট সেইটো মলীয়াবাৰী ছাইডে যদি যাওঁ এতিয়া আকৌ তো সেইপিনে যদি আন্ধাৰ হয় তো গম নাপাওঁ মানে তো এইটোৱে ডিগবৈ একদম পৰা ৰাতি ভিউ ৰাতি ধুনীয়াই হৈ থাকে বাৰু বেয়া হৈ নাথাকে তো এই গলি পিনৰ পৰা সোমাই নাযাওঁ এতিয়া যোন পিনৰ পৰা আহিছিলোঁ আগৰ পিনৰ পৰা যাওঁগৈ বাপৰে বাপ পূৰা ভিৰ হৈ গৈছে অথনি অলপ ভিৰ আছিলে এতিয়াতো আৰু ভিৰ হৈ গৈছে মানে ইয়াত গাড়ী পূৰা হৈ গ'ল আজি লাষ্ট মানে সেইকাৰণে মানুহখিনি পূৰা আহিছে আজি তো বাইকখন এইফালে ক'ৰবাত থৈ লওঁ ধুনীয়াকৈ কি হয় কি নহয় তো বাইকখন পাৰ্ক কৰি লওঁ ইয়াতে আকৌ আহি গ'লোঁ এতিয়া ধুনীয়াকৈ খোৱা তুমি এইফালে গাহৰি বনাই আছে এইটো কি খাইছা চাওঁ আকৌ এইটো কি হয় তো এইটো ইয়াত এইটো কি টোপোলা ভাত খাই আছোঁ এইটো বইল গাহৰি ইয়াত আছিলে কি আছিলে ষ্টিক গাহৰি ষ্টিক খতম তাৰপৰা এইটো কিবা চাটনি দিছে তাৰপৰা এইটো টোপোলা ভাত খাই আছোঁ তো এইখনে আছিলে মানে এইপিনে গ'লোঁ মানুহ চাওক না পূৰা মানুহ হৈ গৈছে মানে তো এতিয়া যাবলৈ ওলাইছোঁ তো ক'ত হৈছে সেইটোৱে ভালকৈ দেখালোঁ আপোনালোকক তো এনেকৈ হৈছে আৰু ইয়াৰ পিছফালে বহুত ডাঙৰকৈ হৈছে মানে হৈছে আৰু অলপ দোকান ইমানো ডাঙৰকৈ নাই হোৱা তো আজি লাষ্ট আছিলে সেইকাৰণে আহি গ'লোঁ চ' এতিয়া মটৰ ব্লগিঙত লগ পাই আছোঁ তো আজিৰ ভিডিঅ' এইটোৱে আছিলে যদি চাই ভাল পালে দেন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব তো টিল দেন গুড বাই